নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এপিসোড 13ত ত্ৰিপুৰাৰ গুৰুত্বপূৰ্ণ স্থাপত্য কলাসমূহৰ বিষয়ে জানো আহক ইয়াত উজ্জয়ন্ত প্ৰসাদৰ ছবি দেখুওৱা হৈছে উজ্জয়ন্ত প্যালেচ উজ্জয়ন্ত প্ৰসাদ The Ujjayanta Palace is situated in Agartala, the capital city of the Tripura state. Ujjayanta Prasad ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাত অৱস্থিত। The palace built in 1901 in Greek architectural style was designed and built by Sir Alexander Martin for the then king Maharaja Radhakishore Manikka। 1901 চনত মহাৰাজা ৰাধাকিশোৰ মানিক্কৰ দিনত ছাৰ আলেকজেণ্ডাৰ মাৰ্টিন নামৰ স্থাপত্য শিল্পীগৰাকীয়ে গ্ৰীক আৰ্হিত এই প্ৰসাদটি সাজি উলিয়াইছিল। Ujjayanta Palace is a famous royal house covering an area of 1 square kilometer. 1 বৰ্গ কিলোমিটাৰ মাটি আগুৰি থকা এই প্ৰসাদটো এটা অতি জনপ্ৰিয় ৰাজপ্ৰসাদ। The three-storied palace has a mixed architecture with 3 high domes, the center one being 26 meter high. তিনিখলপীয়া এই ৰাজপ্ৰসাদৰ ওপৰত 3টা ডোম দেখিবলৈ পোৱা যায়। ইয়াৰে একেবাৰে কেন্দ্ৰত থকা ডোমটোৰ উচ্চতা 26 meter. The earlier version of Ujjayanta Palace, which was situated 10 km away from the city, was destroyed in an earthquake in the year 1897, and the present version was rebuilt at the heart of the city. পুৰণি ৰাজপ্ৰসাদটি ৰাজধানী চহৰৰ পৰা 10 কিলোমিটাৰ দূৰৈত অৱস্থিত আছিল। 1897 চনৰ ভূমিকম্পত এই ৰাজপ্ৰসাদটি ধ্বংস হোৱাত ৰাজধানী চহৰৰ মাজভাগত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। The name Ujjayanta Palace was given by Nobel laureate Rabindranath Tagore. Nobel পুৰস্কাৰ প্ৰাপ্ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে এই প্ৰসাদটিৰ নামকৰণ কৰিছিল। It housed the State Legislative Assembly up to 2011. 2011 চনৰ পৰা এই প্ৰসাদটিক ত্ৰিপুৰা চৰকাৰে ৰাজ্যিক বিধানসভা ভৱন হিচাপে ব্যৱহাৰ কৰে। Today, the Royal Palace houses the State Museum with an impressive collection of royal and cultural artifacts. বৰ্তমান এই প্ৰসাদটিক ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয় হিচাপে প্ৰতিষ্ঠা কৰা হয়। তদুপৰি এই সংগ্ৰহালয়ত জনগোষ্ঠীয় লোকসকলৰ জীৱন ধাৰণ কলা সংস্কৃতি ঐতিহ্য আৰু বিভিন্ন জাতি উপজাতিৰ পৰম্পৰাগত সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰখা হৈছে। তদুপৰি মানিক্য বংশৰ ৰাজত্বকালৰ সময়ৰ বহুতো মুদ্ৰা আৰু ভাস্কৰ্য এই প্ৰসাদটিত সংৰক্ষণ কৰা হৈছে। ইয়াত নিৰ্মহলৰ এক চিত্ৰ দেখুওৱা হৈছে। Nirmahal means water palace is a former royal palace built by King Bir Bikram Kishore Manikka Bahadur of the erstwhile kingdom of Tripura, India in the middle of the lake Rudrasagar in 1930 and was completed by 1938. নিৰ্মহল অৰ্থাৎ জলমহল এই ৰাজপ্ৰসাদটি ত্ৰিপুৰা ৰাজ্যৰ ৰজা বীৰ বিক্ৰম কিশোৰ মানিক্কা বাহাদুৰে 1930 চনত ৰুদ্ৰসাগৰ হ্ৰদৰ ওপৰত নিৰ্মাণ কৰাইছিল। It is situated in Melaghar, 53 kilometers away from the Agartala, the capital of Tripura. এই ৰাজপ্ৰসাদটি ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাৰ পৰা 53 কিলোমিটাৰ দূৰৈৰ মেলাঘৰত অৱস্থিত। Known as the Lake Palace of Tripura, Nirmahal was constructed as a summer residence. Maharaja Bir Bikram Manikka Bahadur accredited the British company Martin and Bunce to construct the palace for him. The company took 9 years to complete the work. Lake Palace নামেৰে জনাজাত এই ভৱনটি ত্ৰিপুৰাৰ ৰজাই গ্ৰীষ্মকালীন ভৱন হিচাপে সাজি উলিয়াইছিল। সেই সময়ৰ ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম মানিক্কা বাহাদুৰে এই ভৱনটি সাজি উলিয়াবৰ বাবে ব্ৰিটিছ কোম্পানী মাৰ্টিন আৰু বাৰ্নছক দায়িত্ব দিছিল। এই কোম্পানীটোৱে ভৱনটি সম্পূৰ্ণকৈ সাজি উলিয়াওঁতে 9 বছৰ সময় লাগিছিল। The palace is divided into 2 parts. The western side of the palace is known as Andhar Mahal. It was made for the royal family. The eastern side is an open-air theatre where drama, theatre, dance and other cultural events were organized for the enjoyment of Maharajas and their royal families. নিৰ্মহলটিক দুটা ভাগত ভাগ কৰা হৈছে।
ইয়াৰে পশ্চিম অংশটোক অন্ধাৰ মহল বুলি কোৱা হয়। এই ভৱনটো বিশেষকৈ ৰাজ পৰিয়ালৰ সদস্যসকলৰ বাবে নিৰ্মাণ কৰা হৈছে। নীৰমহলৰ পূব অংশটো মুকলিকৈ ৰখা হৈছে। ইয়াত ৰাজ পৰিয়ালৰ সদস্যসকলৰ মনোৰঞ্জনৰ বাবে নাটক, নৃত্য আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। The palace has 24 rooms in total. Maharajas used to go to the palace by hand-powered boat from Rajghat. এই ভৱনটো মুঠ 24টা কোঠালিৰে গঠিত। ৰাজ পৰিয়ালৰ লোকসকলে হস্তচালিত জাহাজৰ সহায়েৰে ৰাজঘাটৰ পৰা এই ভৱনটোত উপস্থিত হয়। ইয়াত ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ কিছু দৃশ্যাংশ দেখুওৱা হৈছে। ত্ৰিপুৰা সুন্দৰী টেম্পল। The temple is one of the Shaktipeethas associated with mythical account falling of fragments from body of Sati. According to inspection note on monument in Tripura state by Director General Archaeology India, February 1952, there are two architecture of the deity Tripura Sundari inside temple, one of idols called Chotoma, which appears to be the original image and measures about 2 feet in height, while other that is called Tripura Sundari about 5 feet. দেৱী সতীৰ শৰীৰৰ কোনো এক অংশ এই অঞ্চলত পৰা বুলি বিশ্বাস কৰা হয়। 1952 চনৰ ফেব্ৰুৱাৰী মাহত ত্ৰিপুৰা ৰাজ্যৰ পুৰাতাত্ত্বিক বিভাগে এই মন্দিৰৰ ভিতৰত দুগৰাকী দেৱীৰ মূৰ্তি উদ্ধাৰ কৰে। ইয়াৰে ডাঙৰ মূৰ্তিটোৰ উচ্চতা প্ৰায় 5 ফুট আৰু এই মূৰ্তিটো দেৱী ত্ৰিপুৰা সুন্দৰীৰ। অন্যটো দেৱী মূৰ্তিৰ উচ্চতা প্ৰায় 2 ফুট আৰু এই মূৰ্তিটো ছোটমা বুলি জনা যায়। The temple was constructed in 1501 AD by the then Maharaja Dhanyamanigga. In the eastern side of the temple, there is the famous lake known as Kailan Sagar. Every year on Diwali, a famous mela takes place near the temple, which is visited by lakhs of pilgrims and thus is yet another important tourist destination. 1501 খ্ৰীষ্টাব্দত মহাৰাজা ধান্যমাণিক্যৰ দিনত এই মন্দিৰটি নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটোৰ পূব দিশত এটি অতি জনপ্ৰিয় হ্ৰদ অৱস্থিত, যাক কৈলান সাগৰ নামেৰে জনা যায়। এই ত্ৰিপুৰা সুন্দৰী মন্দিৰত দীপাৱলী অতি জাক-জমকতাৰে পালন কৰা হয়। দীপাৱলীৰ সময়ত এই মন্দিৰৰ প্ৰাংগণত যি মেলা অনুষ্ঠিত হয়, এই মেলা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু সেয়েহে এই মেলালৈ দেশ-বিদেশৰ লাখ লাখ পৰ্যটকৰ আগমন ঘটে। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।